আজি ভাবিছোঁ অকণমান চাটনি বনাম বুলি আৰু এইফালে মই চাটনি বনাবৰ কাৰণে কিবা কিবি ছিঙি লৈছোঁ আৰু আপোনালোকে বাৰু এই গছজোপা চিনি পায়নে কি নাম হয় কমেণ্টত লিখিবচোন। আমাৰ ঘৰত আছে, খায়ে থাকোঁ বাৰু, কিন্তু নামটোহে নাজানো কি। আৰু এইফালে মই গোটেই বস্তুবিলাক ধুই পেলাই লৈ আহিলোঁ, তাৰপাছতে এতিয়া খুন্দা কামত লাগিছোঁ আৰু ইয়াতে দিছোঁ অকণমান নৰসিংহ পাত মানে কুমলীয়া নাছিলে, সেইটো কাৰণে মই বুঢ়া কেইখিলামানকে ছিঙি আনিলোঁ আৰু মানে এতিয়া খুন্দোতে অকণমান প্ৰব্লেম হৈছে আৰু। আপোনালোকে চাটনি খাই ভাল পায় নাই বাৰু? মোৰ কিন্তু যিকোনো চাটনি হ'লে ভালেই লাগে খাবলৈ, আৰু চাটনি অকণমান যদি থাকে তেতিয়াহ'লে ভাত অকণমান পেটলৈ বেছিকৈ যায় আৰু মোৰ। আপোনালোকৰ হয় নাই বাৰু? আৰু ইয়াতে মই মান ধনিয়া পাত কেইখিলামানো দি দিছোঁ। চাটনিখিনিত নহৰু কেইটামান বেছিকৈ দিলে খাবলৈ বেছি টেষ্টি লাগে, হয় নাই বাৰু? কিন্তু মোৰ ওচৰত আকৌ নহৰু বেছি নাছিলেই, যিকেইটা আছিলে সেইকেইটাকে দি দিছোঁ আৰু এইফালে মই ভোট জলকীয়া 2টা আনিছিলোঁ দিম বুলি, কিন্তু এটা খুন্দোতেই মানে ইমান বেছি গোন্ধ ওলালে নহয়, সেইটো কাৰণে 2টা নিদিলোঁ, এটাই দিলোঁ আৰু। এইফালে মোৰ গোটেই চাটনিখিনি খুন্দা হৈ গৈছে আৰু আপোনালোকৰ দেখি পেলাই খাওঁ খাওঁ লাগিছে নাই কমেণ্টত লিখিব দেই। আৰু আজিৰ ভিডিঅ'টো ইমানেই, বাই।